নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি আমি আপোনালোকক এটা নতুন আপডেট দিবলৈ আহিছোঁ। চ' বন্ধুসকল, ভিগুদাৰ এটা নতুন গানৰ ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ। গানটোৰ নাম হৈছে মানুহজনীয়ে মেইন। ইতিমধ্যে গানটো ইউটিউবত উপলব্ধ। গানটোৰ অডিঅ'টি নিশ্চয় আপোনালোকে শুনিছে, যদি শুনা নাই আপোনালোকে গৈ শুনিব পাৰে। গানটোৰ ভিডিঅ'টি অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আহি আছে। ভিডিঅ'টি কেতিয়া আহিব, লগতে ভিডিঅ'টিত আপোনালোকে কোন কেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক দেখিবলৈ পাব। গানটোৰ বিষয়ে আটাইবোৰ কথা জনাব আমাৰ সকলোৰে মৰমৰ ভিগুদাই। চ' বন্ধুসকল, গানটো কেতিয়া ৰিলিজ দিয়া হ'ব, গানটোত কোন কেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰী অভিনয় কৰিছে, লগতে গানটোৰ কিছু শ্বুটিঙৰ দৃশ্য অংশও দেখুৱাব আমাৰ সকলোৰে মৰমৰ ভিগুদাই। আপুনি যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাছিল, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। বহুত দিনৰ পিছত এটা মিউজিক ভিডিঅ' খুব ধুনীয়া গান এটা ওলাইছে। এইটো আমাৰ ফেগুৱে গাইছে, খুব ধুনীয়া। মানুহজনে মেইন আপোনালোকে পাব 2 দিনৰ ভিতৰতে। ৰাইজৰ আশীৰ্বাদ লাগিব, সেয়ে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ বিপুল ৰাভা আছে, বিপুল আৰু মই একেলগে এটা চৰিত্ৰ আমি কৰিছোঁ দুয়োজনে মিলি, আৰু দেখি আহিছে বহুত দিনৰ পৰাই আমি একেলগে ঘূৰি ফুৰিছোঁ বিভিন্ন কাৰণত। চ' আজিও এটা বিশেষ কাৰণত আমি পুনৰবাৰ লগ হ'বলৈ সুবিধা পাইছোঁ। গতিকে মই আশাবাদী যে বিপুলক আপোনালোকে যিধৰণে বিপুলৰ এভৰি চৰিত্ৰ, প্ৰত্যেকটো চৰিত্ৰ আপোনালোকে আদৰি লৈ, সেয়া লাগিলে গেষ্টিকে হওক, আন কিবাই হওক, খাপলাংকাই আৰু বেলেগ কিবাই হওক। গতিকে মই ভাবোঁ যে এই চৰিত্ৰটো আপোনালোকে সমান্তৰালভাৱে আদৰি ল'ব। গতিকে আশাবাদী, অডিঅ'টোক যিধৰণে মৰম দি গৈ আছে, 2 সপ্তাহত প্ৰায় 8 লক্ষ মানুহে চালে। গতিকে অনাগত দিনত আশা কৰোঁ যে 2 সপ্তাহত আৰু বহুতখিনি মানুহে চাব দেই, তাকে কামনা কৰোঁ। মোৰ মৰম লগা মাজনী ৰিল আমাৰ ৰিলৰ মা, কি ক'ব? নমস্কাৰ, মই আজি প্ৰথম গানৰ কাম কৰিছোঁ। তাকো মোৰ খুব মৰমৰ শিল্পী, খুব জনপ্ৰিয় শিল্পী ভিগু কাশ্যপৰ লগত গানৰ কাম আগতে কৰা নাছিলোঁ আৰু ভবাও নাছিলোঁ প্ৰথম কামটোৱে যিমান ভাল এজন গায়কৰ কাম কৰিম মই। খুব ভাল লাগিছে। আশা কৰোঁ আপোনালোকে চাব, গানটো ভালকৈ সকলোৱে চাব। আৰু খুব ভাল হৈছে গানটো। আমি খুব আশাবাদী গানটোকৈ, আপোনালোকে আশীৰ্বাদ কৰিব। থেংক ইউ। আৰু মই ইণ্টাৰভাক প্ৰথমে আহি পেলাই কৈছোঁ যে নিকুমণি বাই যদি ভিডিঅ'টো চাই, আপুনিও চাগে ৰেকগনাইজ কৰিব যে এগৰাকী আৰু চিমিলাৰ এক্ট্ৰেছ অসমত আছে, সেয়া আছে ইণ্টাৰভাক। থেংক ইউ। অকণমান শ্বুটিঙৰ এয়াটো চাব দেই। All are busy. It's going live. কোৰিঅ'গ্ৰাফাৰ ক'ত? ৰিণ্টু, তই কোৰিঅ'গ্ৰাফি কৰ নি? শিকি আছে ন? অঁ, আচ্ছা। বহুত কষ্ট কৰি নোপোৱা মানুহ কেইটামান পাই। বনাবলৈ শিকিলা? পাপৰ ৰুটি বনাই তাই ঘৰত। অ'কে, গতিকে শ্বুটিং চলি আছে। আপোনালোকে অতি সোনকালে, মই ভাবিছোঁ 31 তাৰিখে ৰিলিজ কৰিম। গতিকে আপোনালোকে যদি মৰম দিয়ে তেতিয়াহ'লে নিশ্চয় চাগে সম্ভৱপৰ হৈ উঠিব গানটো ৰিলিজ কৰা।